1000 টকাত 3 যোৰকৈ পিয়ৰ কটন কাপোৰ লাভ কৰিব কোনো ধৰণৰ শিপিং চাৰ্জ নালাগে একদম সম্পূৰ্ণ ফ্ৰী 1000 টকা দিলেই 3 যোৰ কাপোৰ আপোনালোকৰ ঘৰত গৈ পাই যাবগে গতিকে তাৰে কেজুৰমান মই আপোনালোকক দেখাই দিছো এবিলাক একদম পিয়ৰ কটন কাপোৰ হয় আৰু প্ৰিন্টেড হ'ব গুটে কাপোৰ গিজুৰ আৰু প্ৰত্যেক কালাৰ প্ৰত্যেক ডিজাইনৰে দুটা বা তিনটা পিস কৈহে अवेलेबल আছে গতিকে যাক লাগে সোনকালে বুকিং কৰিব লাগিব আৰু এই কাপোৰবিলাক এবাৰ ধুই দিয়াৰ পিছত একদম কোমল হৈ যায় ৰাফ ইউজ কৰিবৰ কাৰণে বহুত বেছি ভাল আৰু কেতিয়াবা পটককে কাৰোবাক গিফট দিবৰ কাৰণেও বহুত বেছি ভাল হয় আৰু চাদৰখনৰ এনেকে বৰ্ডাৰত ডিজাইন কৰা আছে দেখিছে কাপোৰটো ধৰিব পাইছে নে একদম পিয়ৰ কটন হয় এবাৰ ধুই দিয়াৰ পিছত পুৰা কোমল হৈ যাব মাজত এনেকে প্ৰিন্টেড বুটা আছে আৰু এটো হ'ব তাৰ আসলটো আৰু যথেষ্ট আহল বহল চাদৰখন দেখিছে আৰু তাৰ মেখেলাখন আহিব এখন আৰু এবোৰত কিন্তু ব্লাউজ পিস নাথাকে এটো আপোনালোকক কৈ দিছো মই গতিকে ইমান কম দামী কাপোৰ ব্লাউজ পিস থাকিও লাভ নাই কোনেও যেহেতু নিছিলাই আৰু এখন আহিব তাৰ মেখেলাখনৰ দেখিছে তলত এনেকে ডিজাইন কৰা থাকিব আৰু গুটে ওপৰলৈকে পুৰা এনেকে প্ৰিন্ট থাকিব বুটাৰ ডিজাইনত আৰু ইয়াৰ কি কালাৰ মই এজুৰে খুলি দেখাইছো কালাৰ বিলাক মই দেখাই দিছো তাৰে কেজুমান কালাৰ এটো ব্লু কালাৰ দেখিছে ফ্লাৱাৰ ডিজাইনত আছে আসলটো বহুত ধুনিয়া হয় ৰাফ ইউজ কৰিলে বহুত বেছি ভাল এইবিলাক কাপোৰ আৰু এতিয়া গৰমত এইবিলাক খুব সোনকালে সেল হৈ যায় সেই কাৰণে আপোনালোকক যাক প্ৰয়োজন সোনকালে বুকিং কৰিব জয়পুৰী প্ৰিন্ট আছে বহুত ধুনিয়া হয় কাপোৰ কেজুৰ পাৰ্পল শেডত হ'ব এজোৰ কাপোৰ আৰু কালাৰ বিলাক বহুত ধুনিয়া আহিছে মই কেজুমানহে ভিডিঅ'ত দেখাই দিছো দেই আপোনালোকক যাক লাগে একদম সোনকালে বুকিং কৰিব গতে কিছু মেলি দেখুৱা নাই যেহেতু ডিজাইন বিলাক একে হয় এজো এটা গ্ৰীন কালাৰত হ'ব বহুত ধুনিয়া হয় আৰু এজোৰ দেখিছে অফ হোৱাইট কালাৰত হ'ব মেৰুন গ্ৰীন এনেকে ইয়েলো প্ৰিন্টৰ কাম আছে নেক্সট আৰু এজোৰ দেখাইছো জয়পুৰী প্ৰিন্টত আছে আৰু এজোৰ একে প্ৰিন্টত আছে এনেকে আৰু বহুত আছে কাপোৰ আপোনালোকে আমাৰ 7002112276 এটো আমাৰ WhatsApp নাম্বাৰ ফোন কৰিলেও কৰিব পাৰে WhatsApp কৰিলেও কৰিব পাৰে এটো নাম্বাৰতে আমি বুকিং সমূহ লৈ থাকো আৰু জোৰহাটৰ খিনিয়ে কেশ অন ডেলিভাৰীত লওঁ বুলিলে ল'ব পাৰিব কিন্তু আউট অফ জোৰহাট হলে কেশ অন ডেলিভাৰী নহয় তেওঁলোকৰ কাৰণে আমি DTDC কুৰিয়াৰ কৰি পঠাই দিম আৰু কুৰিয়াৰ কৰি পঠোৱাৰ ভিডিও আমাৰ মানে পেজটোত দিয়া আছে আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব থ্যাংক ইউ